নমস্কাৰ ওয়েলকাম টু মাই চেনেল। সো পুনৰবাৰ নতুন এটা ভিডিঅ'ত পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে কালি ব্লগটো কেনেকুৱা লাগিলে তোমালোকে কমেণ্ট কৰিবা। আৰু এযোৰ নেক্সট এটা ব্লগ বনাবলৈ ওলাই আহিছোঁ। তো এখন বুলেটখন মোৰ পিছফালে দেখিছে। তো এখন মানে দাদা এটা ল'লে মানে তো আজি ওলাই আহিছোঁ ব্লগ এটা বনাম বুলি ধুনীয়াকৈ। তো এই বাইকখনৰ ৰিভিউটো তোমালোকক দিছোঁ, লাহেকৈ চোৱা। তো ইমান ভালকৈ দিব নোৱাৰিব পাৰোঁ, তো অলপ চলপকৈ দিছোঁ, তো তোমালোকে চোৱা। তো এইখনে হৈছে ৰয়েল এনফিল্ড। তো দেখিছা 350 বুলেট। তো কেনেকুৱা লাগিছে আৰু গাড়ীখন মানে এমাহমান হৈছে, বেছি দিন নহয়, বেছি দিন নাই হোৱা। এইফালে নাম্বাৰ প্লেট। তো বেছি চলায়ো নাই গাড়ীখন। তো সি মানে চাকৰি কৰে, তো অহা যোৱা কৰি থকা হয়। 5526 চলিছে গাড়ী। তো কেনেকুৱা লাগিছে লুকটো চোৱা, তোমালোকে চালিয়াকৈ কমেণ্ট এটা কৰিবা। তো বাইকখনৰ চব ঠিক আছে, চলাই মজা লাগিছে। বুলেট চলোৱা মানে ফিল্ডটোৱে বেলেগ, মানে পূৰা মানে ৰজা বাইক চলোৱা নিচিনা লাগে হয় নাই। আৰু বুলেট যদি চলাই থাকোঁ মানে তাৰমানে ৰেবেলটোৱে বেলেগ হৈ যায় গাড়ীত। তো সেইটোৱে আৰু বুলেটৰ সমান মানে হ'ব নোৱাৰে বাইক। তো সেইটোৱে। তো চোৱা ধুনীয়াকৈ এইফালে ডুৱেল চেনেল ABS দিছে। তো পিছ চকাটো দিছে, আগ চকাটো দিছে। তো দেখিছে আৰু চাউণ্ডটো শুনিবা তোমালোকে এবাৰ। তো RPMটো নিদিওঁ, তো এনেই নৰ্মেল চাউণ্ড এটা শুনাম তোমালোকক। তো চেক কৰিবা গাইজ। চাউণ্ডটো তো একজষ্ট একো বলোৱাই নাই। এইবিলাক শুনিলা তো চাউণ্ডটো। আৰু বাইকখন অলপ লেতেৰা হৈ আছে, কিন্তু এইটো বাইকখন ধোৱা নাই। তো ই কালি আহিছেহে মানে ডিউটিৰ পৰা। তো আজি মই ডাইৰেক্ট বাইকখন লৈ আনিলোঁ। তো সেনেকৈ বাইকখনৰ ধুনীয়াকৈ তোমালোকক চিনেমেটিক এটা দিছোঁ। তো চোৱা গাইজ আৰু কমেণ্ট কৰিবা। Wondering how to make a play all night, looking your way from out of sight, thinking I should ask if you're doing alright. You weren't easy, so hard to ignore. Pull up on your right, ask what you're drinking, ask what you like. Said you look good in the dim bar light, so damn cheesy. Who'd have thought you'd fall for somebody like me? When you ask my name, I panic. গাইজ তো চিনেমেটিকটো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি দিবা। আৰু এতিয়া অলপ আগৰ পৰা আহোঁগৈ। আৰু সব ঠিক আছে, গাড়ীখন মানে চলাই মানে মজাটোৱে বেলেগ। পটককৈ মানে উঠিয়ে যায় এতিয়া। তো এইটোৱে গাইছ, আজি মানে সৰু সুৰাকৈ ব্লগ এটা দি দিলোঁ আৰু বাইকখনৰ ওপৰত। তো ভাবিছিলোঁ ব্লগ এটা বনাম বুলি ভালকৈ। তো সৰু সুৰাকৈ বনাই দিছোঁ নৰ্মেল ব্লগ। তো তোমালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰিবা। আৰু গাইজ আজিকালি ক'লোঁ ন, মানুহবোৰ মানে কি ক'ম আৰু ইমান হিংসা কৰে, লোকক মানে দেখিবই নোৱাৰে। আৰু তোমাক মানে তুমি যদি কিবা ভাল কাম এটা কৰিবা হৈ গ'ল, আৰু তোমাৰ পিছত হিংসা লাগেই। আৰু একো নাই, লগাটো ভাল কথা। আৰু তুমি যদি ভাল কিবা এটা কৰা তেতিয়া হিংসা কৰিবই, আৰু হিংসা কৰাটো বেষ্ট গাইজ। তো তুমি কিবা এটা কৰিলে হিংসা কৰিব, আৰু যিমানে তোমাক কথা ভাবিব বা কৰিব তো ভালেই গাইজ। তো তুমি তাক পজিটিভকৈ লৈ ল'বা, একো নেগেটিভকৈ নল'বা। আৰু তোমাক যিমানে বেয়াকৈ কয় তুমি আশীৰ্বাদ হিচাপে লৈ ল'বা গাইজ। এদিন নহয় এদিন ছাকচেছ হৈ যাবা। আৰু মানুহে কেতিয়াও পইচাৰ পিছত দৌৰিব নালাগে, নিজৰ কামৰ পিছত দৌৰিব লাগে। তো নিজৰ যদি কাম যদি ধৈৰ্য ধৰা বা এটা কাম যদি কৰি থাকা, তুমি ধুনীয়াকৈ লাহে লাহে কৰি থাকা, এদিন নহয় এদিন ছাকচেছটো হ'বাই, হয় নাই গাইজ। তো সেইটোৱে। আৰু বেছি কথা নকওঁ আৰু গাইজ। তো বেছি কথা কৈ দিলে আকৌ মানে তোমালোকে বেয়া পাই যাবা, হয় নাই। তো তোমালোকক কোৱা নাই, তো কিছুমানৰ গাত লাগিব পাৰে। তো গাত লগা শুনকতো কি ক'ম আৰু গাইজ। তো একো নাই, এনেদৰে লাহে লাহে ব্লগ বনাই থাকিম। তো তোমালোকক দি থাকিম, তোমালোকে ছাপোৰ্ট কৰিবা, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু বেলেগৰ মাজত শ্বেয়াৰ কৰি দিবা, তেতিয়া মোৰ মজা লাগিব। আৰু তাকে আৰু ধুনীয়াকৈ প্লেনিং এটা বনাই আছোঁ অংকুৰৰ সৈতে যাবলৈ ৰাইড এটা। তো লগৰ কেইটামানো যাব। তো ডমিনাৰ লৈ যাম। তো KTM যাব, মই এখন ল'ম 390। তো গাইজ এইকেইদিনতে উঠাম বুলি ভাবি আছোঁ। মাৰ্চৰ লাষ্টত উঠাই আছোঁ। তো তেতিয়া আৰু ধুনীয়া ব্লগ দিম। তো সেইটোৱে গাইজ। তো একো তাত মানে ক'বলগীয়া একো কথা নাই গাইজ। তো সেনেকৈ আৰু ভিউটো এবাৰ চাই লোৱা তোমালোকে।
তো আগৰ জেগাডোখৰত আহি পাই গ'লোঁ আমাৰ গাঁৱৰ বেক চাইডে। তো কালি যোনটো ৰাস্তাত আমি আহিছিলোঁ অংকুৰৰ সৈতে সেইটো ৰাস্তাতে আহি গ'লোঁ। তো আজি মই অকলে গুচি আহিলোঁ আৰু ব্লগ এটা বনাম বুলি। ৰেগুলাৰ ব্লগ দি থাকিলে ভাল হয়, কিন্তু মই ৰেগুলাৰ দিব নোৱাৰোঁ, মানে মোৰ প্ৰব্লেম হৈ যায় ন, সেইটো কাৰণে। তো এনেকৈ সৰু সুৰাকৈ ব্লগ দি থাকোঁ। আৰু এতিয়া লাহে লাহে যাওঁ, অলপ আগৰ পৰা ফটো দুখন মাৰোঁ গাইছ, আহোঁগৈ। তো আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাইছোঁ গাইছ। তো আজিলৈ টাটা বাই বাই, লাভ ইউ গাইছ, জয় আই অসম।